Hello everyone, welcome back to my channel. আজি আপোনালোকৰ লগত মই শেয়াৰ কৰিম মোৰ দিনটো আৰম্ভণি কেনেকৈ হয়। এয়া দেখিলেই ধূপ ধুনা জ্বলাই ললো আৰু নিজৰ কামখিনি কৰি ললো। তাৰ পিছতে স্কুললৈ যাবলৈ ৰেডি হলো যেহেতু সেইভাবে মই মোৰ ফ্লাস্কত ভৰাই ললো গৰম পানী এক ফ্লাস্ক। তাৰ পিছতে মোক মাই ভাত দিলে দেখিছেনে ভাত হেগিটা দিছে তাৰ ভিতৰটো কমাইছো ইমানেই যে ভাত খোৱাৰ লগত বিয়া হোৱাৰ আগৰ পৰাই গালি খাও কিন্তু দেখিছে ভাত নেখালেও চেহেৰা কিটো হৈছে একেবাৰে ফাটি ফুটি যোৱা মানুহে কয় যে ইমান হকত হৈছা উপায় নাই ৰাইজ কিনো কৰিম নেখালেও চোন হকত হ উপায় নাই নহয় কিন্তু বেছিকে মই ফাষ্ট ফুডবোৰ খাওঁ আপোনালোকে ব্লগবিলাকত দেখিছে হেতুৱে মোৰ হকত হোৱাৰ মানে কাৰণ হৈছে দেখিছেনে ভাতৰ লগতে মই দুটা জলকীয়া খাই দিলো ইমানেই ভাল পাওঁ জলকীয়া তাৰ পাছতে হাতখন ধুলো হাতখন ধোৱাৰ পাছতে মই বাচনকিটা নিজে খোৱা ধুই থৈ আহিলো তাৰ পাছতে বেগটো লৈ ওলাই আহিলো এয়া দেখিছে মই যাওঁ যে এতিয়া ৰকিয়ে মোক চাই আছে এয়া দেখিছে মোৰ তেনেকৈ দিনটো আৰম্ভণি হয় তেন্তে আজিৰ ভিডিঅ'টো